নাই আমাৰ একো কৰা নহ'ব অহাকালি আস্থা ভোট সবে ভালে ভালে ভোট দিব লাগে বাছ এইখিনি কথা আৰু আমাৰ অলৰেডি মেজৰিটি আছে গতিকে তাতো একো প্ৰব্লেমেই নাই আমাৰ আজিৰ দিনটোত আমাৰ লগত মানে 26টা আছে গতিকে তাতো চিন্তা কৰিবলগীয়া নাই য'ত 21টাহে লাগে মাত্ৰ আৰু অপজিশ্যন যিবিলাকে কৰি আছে তেওঁলোকৰ 16টা আছে 16টা কেতিয়াও চৰকাৰ হ'ব নোৱাৰে আস্থা ভোট জিকিব নোৱাৰে না সাংবিধানিক চোৱা এতিয়া কৰ্ডে চব কনফিউজন কৰি দিলে একচুৱেলি BTCৰ ষ্ট্ৰাকচাৰটো বেলেগ কাৰ্বি আংলঙৰ NC হিলছৰ 6 শিডিউল হ'লেও ষ্ট্ৰাকচাৰটো বেলেগ এতিয়া BTCত আমাৰ এক্টতে আছে যে স্পিকাৰ আজি কৰ্ডৰ কেছত কৈ আছে কি চেয়াৰমেন মানে আগতে চেয়াৰমেন পাতিব লাগে তাৰপিছতহে চেয়াৰমেনে চিফৰ ইলেকশ্যন পাতিব এতিয়া আমাৰ স্পিকাৰহে আছে তাত কৰ্ডে সেইটোও নাজানিলে বা মানে যিবিলাকে সেইটো যুক্তি প্ৰদৰ্শন কৰিছে মানে পিটিশ্যনটোত তেওঁলোকে BTCৰ ষ্ট্ৰাকচাৰটো বাদ দি ফালে কাৰ্বি আংলঙৰ NCৰ ষ্ট্ৰাকচাৰটোত ক্লেইম কৰি দিলে তাৰপিছত যাছে আজি মানে যিটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰৰ স্পেচিফিক কোনো মানে তেনেকুৱা ক্লিয়াৰ নহয় যে যোৱা 15 তাৰিখক প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো চিফ হিচাপে অভাৰটেকিং ল'লে তেওঁ আজিলৈকে চিফ আছে না নাই না সেই অভাৰটেকিং লোৱাটো কৰ্ডে কেনচেল কৰিলে সেই অৰ্ডাৰখনত কোনো উল্লেখ কৰা নাই গতিকে যদি উল্লেখ কৰা নাই তেতিয়াহ'লে অকল প্ৰমোদ বড়োৱে অহাকালি তেওঁৰ মানে মেজৰিটিটো শ্ব' কৰিব লাগে এছেম্বলিত আমাৰ যিটো পৰম্পৰাগতভাৱে পাৰ্লিয়ামেণ্ট বা বিধানসভাত হয় বা বিভিন্ন কাউন্সিলত হয় এতিয়া আকৌ সেইটো ক্লিয়াৰ নহয় আকৌ ইয়াত কি কৈছে আপোনাৰ কম্পজিট ফ্ল'ৰ টেষ্ট যেতিয়া কম্পজিট ফ্ল'ৰ টেষ্ট তেতিয়াহ'লে আমাৰ আইনজ্ঞবিলাকে কৈ আছে তেতিয়াহ'লে আপোনাৰ ইলেকশ্যন হ'ব এজন মাত্ৰ নহয় দুইজন তিনিজন মানুহে ক্লেইম কৰিব পাৰে যে ময়ো চিফ হ'ম তো নমিনেশ্যন দি দিব ইয়াৰ পিছত ভোটিং হ'ব গতিকে ভোটিং হৈ ফালে যিজনে হাইষ্ট ভোট পাব সিয়ে চিফ বনাব কিন্তু কথাটো হ'ল এতিয়া যদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ 15 তাৰিখৰ অভাৰটেকিং লোৱাটো যদি কেনচেল কৰাই নাই তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ অহাকালি নমিনেশ্যন দিব লাগে না নালাগে যদি প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ নমিনেশ্যন নিদিয়ে তেতিয়া ইয়াত মানে যিটো কৈ আছে 2-3টা মানুহে চিফৰ নমিনেশ্যন দিব পাৰে তো তেওঁলোকে দিব লাগিব না নালাগিব দিব পাৰে না নোৱাৰে গতিকে সেইটো মানে কৰ্ডৰ অৰ্ডাৰটোত মানে তেনেকুৱা ধৰণৰ কনফিউশ্যন দেখা গৈছে কোনেও ক্লিয়াৰ ক'ব মানে পাৰা নাই এতিয়া জাজকটো যাই ফালে কোনেও সুধিব নোৱাৰে আমি যদি মন্ত্ৰীৰ অৰ্ডাৰ কাৰোবাৰ অৰ্ডাৰ হ'লে আমি গৈ ফালে তেওঁৰ তাত ক্লিয়াৰ ল'লোঁ হয় যে আপুনি যে সেইটো কৈছে সেইটো কি ধৰণৰ এতিয়া জাজক সুধিব কোনে গতিকে আমি মাত্ৰ সেইটোৱে ৰাইজৰ অসুবিধা নোহোৱাকৈ BTCখন ভালদৰে চলি যাব লাগে কিছু আমাৰ মাজত আপোনাৰ আজি মানে BPF দলে নিজৰে স্ববিৰোধী স্থিতি লৈ ফালে কৰ্ডত গ'ল আৰু য'ত BTCৰ মান মৰ্যাদাটো তললৈ মানে নুমাই আনিলে সেইটোৰ দ্বাৰা আৰু এটা কনফিউশ্যন প্ৰক্ৰিয়া আনিলে য'ত স্পিকাৰৰ ঠাইত তেওঁলোকে চেয়াৰমেন হ'ব লাগে বুলি উল্টাকৈ ক'ব ধৰিলে গতিকে সেইটোৰ কাৰণে আজি সেই পৰিস্থিতিটো হ'ল কাৰণ BTC বিষয়ে মানে কোনোৱে মানে নলেজ নাই আমাৰ মানে কি কয় আইনজ্ঞবিলাকো আজিলৈকে সেইটোৰ বিষয়ত মানে স্পষ্ট মানে ষ্টাডি নাই সেইকাৰণে আকৌ এমেণ্ডেড 6 শিডিউল সেইটোৰ কাৰণে হুবহু কাৰ্বি আংলঙৰ NCLs নহয় তাৰ কাৰণে বহুত কনফিউশ্যন হৈ থাকে এতিয়া সেইটোতো আমি ক'লেই নহ'ব এতিয়া গতিকে কৰ্ডে দিছে কালি তাত এছেম্বলি ছেক্ৰেটাৰী আছে গতিকে তেওঁ যি ধৰণৰ কণ্ডাক্ট কৰে তেনেকৈ হৈ যাব আমাৰ মাত্ৰ কথাটো হ'ল অহাকালি মুঠতে চিফ ফাইনেল হ'ব লাগে আৰু চৰকাৰটো ফাইনেল হ'ব লাগে আৰু ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাব লাগে ইয়াৰ পিছত বাকী যিখিনি বিসংগতি আছে আমি BTCত ধুনীয়াকৈ ৰুল প্ৰেম কৰি আহি থকা দিনটোত যাতে কোনো তেনেকুৱা ধৰণৰ চৰকাৰ মানে গঠন কৰাৰ ক্ষেত্ৰত কিছু মানে তেনেকুৱা ধৰণৰ নিয়মাৱলীক লৈ ফালে যাতে সমস্যা সৃষ্টি নহয় এইখিনি আমি চৰকাৰ কৰাৰ পিছত ঠিক কৰি ল'ম না লৈ যোৱা নহয় কেতিয়া যাব বুলি সোধা সেইটো বেয়া শব্দ শুনে একচুৱেলি তেওঁলোকে সবে আমি পাৰ্টি হিচাপে একেলগে আছোঁ আমাৰ গোটেইটো পাৰ্টিৰ নেতাও আছে আজিও ইয়াত আছে নৱকুমাৰ স্বৰ্ণীয়াও আছে প্ৰমোদ বড়োও আছে আমিও আছোঁ গতিকে অহাকালি 10টা বজাত তাত গতিকে 10টাৰ আগত সবে গৈ পাব কোকৰাঝাৰ গতিকে সেইটো